এইটো এটা তো নমস্কাৰ সকলোকে কেনেকুৱা চবৰে আৰু আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ যে আমাৰ ফুলকেইটা যোনকেইটা ফুলা নাছিলে সেইকেইটা এতিয়া ফুলিছে এইটো চাওক কিমান ধুনীয়াকৈ ফুলিছে চাই আৰু এটা এইটো এটা বাকী এইকেইটা ফুলিছে চাওক এইটো ফুলিলে এইটো ফুলিলে এইটো ফুলিলে এইকেইটা নাই ফুলা ওচৰৰ আণ্টিগৰাকীয়ে লগতে হেৰিও এইটো কি হয় ভোট জলকীয়া পুলিও থৈ দিছে আমাৰ কাৰণে খালি আমাৰ টায়াৰ আনি পেলাই ৰুব পৰা নাই বৰষুণ জাক দি আছে মাটিখিনি এনেই পৰি আছে বৰষুণ জাক দিয়াৰ কাৰণে আকৌ তিতি যায় কি কৰিব আৰু ৰ'দটো দিয়ক আজি বাৰু বতৰটো অকণমান ঠিকেই কৰিছে যদি ৰ'দটো এনেকৈ দি থাকে শুকাই গ'লে সম্ভৱ কৰিব পাৰিম তেতিয়া দেখুৱাব পাৰিম আৰু এয়াকে অলপ আনিলোঁ আৰু সেইদিনাখন আৰু লগতে ইয়াত এইপিনেও ৰুইছোঁ কেইটামান আজি বতৰটো নাই ইমান ভাল কৰিছে নাই ইমান বেয়া বৰষুণ নাই দিয়া ৰ'দো তেনেকৈ নাই দিয়া মাটিবিলাক এনেই পৰি আছে সেইখিনি ইয়াৰ পৰা কেইটামান চপাৰ লৈ পেলাই সেইটো চাইডে থৈ দিম তাৰপৰা তাৰমানে টায়াৰ আনি পেলাই ইয়াত হেৰি ঠিক কৰি পেলাই জলকীয়া পুলিকেইটা আনি পেলাই লগাই দিব লাগিব নহ'লে পাছত গৈ নহ'বই একেবাৰে জলকীয়া পুলিকেইটা বহুত ডাঙৰ হৈ যাব চাওঁ বাৰু সময় পালে কৰিম আৰু মৌ মাখিখিনিয়ে ফুল কাম চলাই আছে কাৰণ এইটোৱে ছিজন সিহঁতি ৰস আনি পেলাই চাকত ভৰোৱা আৰু আমৰ ফুল যেতিয়া ফুলে তাৰপৰাও আনে আৰু ছানফ্লাৱাৰো আনে আৰু বহুত ধৰণৰ ফুল আছে বিশেষকৈ আম আৰু ছানফ্লাৱাৰ আনে গতিকে সেইকাৰণে মই ছানফ্লাৱাৰ কেইজোপামান ৰুলোঁ আৰু এতিয়া আমৰ ছিজন কাৰণে পূৰা আনিছেগৈ আমৰ ৰসখিনি সেইকাৰণে আম গছ আমাৰ ইয়াত আছে তথাপিও বান্দৰে সেই বৰ অশান্তি কৰে কাৰণে দিগদাৰ হয় আম গছ ৰুবলৈ সেইকাৰণে আমাৰ ৰোৱা নাই ওচৰৰ ঘৰে আছে আৰু এয়া কুকুৰা পোৱালিকেইটা লাষ্ট লগত দেখুৱাইছিলোঁ যে মায়ে চাৰ্জাৰী কৰি উলিয়াইছিলে তাকে লওঁ এতিয়া চাহ খাবলৈ লওঁ চাহ খাওঁ নাস্তা খাওঁ আজি এয়া ফ্ৰাইড ৰাইচ আছে কি হ'ল কেলৈ চিঞৰি আছে দুটা লোকেল ডিম পাই গ'লোঁ 20 টকা এসপ্তাহ নে 4 দিন এটা আছে জানো ৰ'বা ঊনৈছটা আছে মই মানে গিটাৰ ক্লাছো কৰোঁ তো তাৰ কাৰণে চব ঠিক ঠাক কৰি আছোঁ চাফা কৰি লওঁ ঝাৰু মাৰি লওঁ ঝাৰু মাৰি পেলাই সেইখন চফা কৰি লওঁ তাৰপৰা ষ্টুডেণ্ট আহিব আৰু মই গিটাৰ শিকাম